জুবিন দা এইটো ভিডিঅ' মই জুবিন গাৰ্গৰ ওপৰত বনাইছোঁ। জুবিন দা আপোনাৰ চোন দে কি ঘণ্টা ভিডিঅ' বনাইছা চাওঁ তই জুবিনদাৰ ওপৰত কি ঘণ্টা ভিডিঅ'টো বনাইছা লগা দে अच्छा চাই ল ন তয়ো একদম আচ্ছা ক'ব নালাগে নহয় আগত চাই ল কি বকে তাৰপিছতহে আজি দিম টাপা টাপ মুখখন থাকিল বুলি আপুনি যি টি কথা বলকি নুফুৰিব আমাৰ গোটেই অসমখনত, ঠিক আছে? আছে কাৰণে জুবিন দাই যি টি বকি থাকে তোৰ মুখখন নাই তই নবকা তই কাৰ পিছত লগা নাই কেৰি মিনাটিক লৈকে তই মানে পিছত খুজতি মাৰিব যোৱা মানুহ হা ঠিক আছে আৰু তই যে কৈছা যে এই জুবিন দাই সেইটো মানে মুখ আছে কাৰণে সেইটো বকে সেইটো তইওতো বকা ভাই তই নিজে আগে ভাল হ গম পাইছা না इन छोटे मोटे प्रोग्रामों से कितना कमा लेते हो এই প্ৰগ্ৰামত কিমান কামাবি ভাই মইতো এতিয়ালৈকে চেনেলটোৱে মনিটাইজ হোৱা নাই আৰু প্ৰগ্ৰামত কিমান কামাবি ছাবস্ক্ৰাইব কৰিলেহে কামাম হোৱাই নাই এনেকুৱাই চলাও ঠিক আছে, আপুনি অলৰেডি বহুতো ইউটিউবাৰৰ আত্মসন্মানত আঘাত আনিছে। জুবিন দাই আত্মসন্মানত আঘাত আনিছে আৰু তই কালিয়া তই আঘাত লৈ অহা নাই তই কিমান মানুহ আঘাত লৈ আহিছা তই এবাৰ নিজে ভাবিছা হা নিজৰ কোটি আগত ধু হাগিকে তাৰপিছত কবি বেলেগৰ কোটি এই তই কোটি ধুই অহা নাই নিজৰ কোটি আগত ধুই ল কালিয়া এতিয়া ভালকে বাম্বু দিয়াই নাই তাৰ আগতে এটা কান্দা ওলাই গ'ল চকুৰ আগত দি ল তাৰপিছত কান্দিবি কুম্ভীৰৰ কান্দৰ মই সন্মুখত নাকান্দিবি আৰু দিব আছে বাকী আজি আপুনি 2 দিন না 3 দিন আগত কৈছে ইণ্টাৰভিউ এটাত গৈ পেলাই ইউটিউবাৰ এটাৰ মই পিঠি ফালিম। জুবিন দাই কোনোবা এটা ইউটিউবাৰক কৈছে কি পিঠি ফালি দিম কোৱা নাই ভাই তই ভালকে শুন বহলি যাব পিঠি বহলি যাব বুলি কৈছে ফালি দিয়া আৰু বহলি যোৱাৰ মাজত ডিফাৰেঞ্চ আছে তই এতিয়া কেনেকা বুজাও বেই তোক কেনেকা বুজাও মই নিজে নাজানো তোক কি ভাষাত বুজাও মই ফালি দিয়া মানে গম পা না ফালি দিয়া আৰু বহলি যোৱা মানে এই পৰঠা যি বনাই সেইটো হ'ল বহলি যোৱা আৰু পইচা দিছে যে আমি ফালি থাকোঁ এইটো হ'ল ফালি দিয়াৰ মাজত अच्छा বহলি যোৱাৰ মাজত বহুত ডিফাৰেঞ্চ আছে ঠিক আছে আৰু জুবিন দা কওঁতে আৰু তোকতো কোৱা নাই মেইন কথা হ'ল এইটো ফাৰ্ষ্ট কথা হ'ল এইটো তোকতো কোৱা নাই জুবিন দাই তোক কোৱা নাই তো তই নিজে গাত পাতি মানে বাটৰ কচি তই নিজে ঘাট মানে লগাই আছে মেইন কথা তোক ভিউজ লাগে তই এটা হ'লি চুদুমণি তই কি বুলি মাতিব লাগিব চুদুমণি আমি এইটো আমাৰ ভাষাত কওঁ চুদুৰি কালিয়া সেইটো হ'লি তই गजब बेइज्जती है তই কি বেজ্জতি কৰিলো বেই হা তই আৰু বেজ্জতি হোৱা মানুহ চুপ তাৰমানে আপুনি এই অসমৰ গোটেই ৰজা আৰু আপোনাৰ এগেইনষ্টত আপুনি যি ফিল্ম বনায় যদি বেয়াও হয় সেইটো আমি ভাল কোনোবা এজনে ক'ব পাৰিব না জুবিন দা কেতিয়াবা কৈছিল নেকি যে মই ৰজা হা জুবিন দা ক'ব যোৱা নাই তই ক'ব গৈছা ঠিক আছে তই সেই কথাটো কৈছা জুবিন দাই ক'ব যোৱা নাইতো बाप को भेज तेरे बस की बात नहीं দেউতাক পঠাব নালাগে বেই মই নিজে কাফি নিজে দেউতাক পঠাব লাগে মই নিজে হিলাই দিম হিলা ডালেগা বেই যিবিলাক আছে যিবিলাক অন্ধ অনুৰাগী বুলি মই কৈছোঁ তেখেতসকল অন্ধ অনুৰাগী হা মানে আমি তাৰমানে যে ভিডিঅ' চাওঁ যিসকলে যে ভিডিঅ' চায় সেইবিলাক অন্ধ অনুৰাগী হয় তোৰ ভিডিঅ' যে আমি চাওঁ সেইকাৰণে আমি অন্ধ অনুৰাগী অন্ধ মানে কি গম পা না হা তই এইবিলাক ভাই বহুত তই বাকী আছে বেই চুদুমণি তই বহুত বাকী আছে এটা কাকোবা কোৱাৰ আগত তোৰ যে ভিডিঅ' চাওঁ তোৰ ভিডিঅ' যদি কোনোবা নাচায় তই ইমান বকি থাকিলে লাভ আছে নেকি তোৰ ভিডিঅ' চাই তই কি ভিডিঅ' বনোৱা তই কাৰ কণ্টেণ্টত ভাল বনোৱা তই এইটো কথা ক চবৰে কোটিৰ পিছতে তই লাগি থাকা আৰু ক'ব অহা কথা তোক আজি দিব লাগিব ৰহ अरे बहुत मनुष्य लग रहे हो मत करो रहने दो बहुत बुरे लग रहे हो तौबा थारा मूड खराब कर क्या रहने दूं हाँ अभी तो मैं सिर्फ तेल लगाया और तो कुछ भी नहीं किया तेल लगाया फिसलिंग लगाएगा उसका बात करेगा तौबा এটা ভিডিঅ'ত আৰু এটা কথা কৈছে যে আমাৰ কিছুমান ইউটিউবাৰ আছে যিবিলাকে বোলে হিন্দী ক'বই নাজানে ইংৰাজী ক'বই নাজানে চা ভাই মেইন কথা কি মানুহৰ জীৱনত এনেকুৱা নহয় যে এডুকেশ্যন নালাগে হিন্দী ইংলিছ ক'ব পৰা হ'লে নিজৰ ভাল তই যি পঢ়িছা কিয় পঢ়িছা হা এনেকুৱা নহয় যে হিন্দী ইংলিছ নালাগে লাগে ভাই হিন্দী ইংলিছৰো মানুহৰ জীৱনত প্ৰয়োজন আছে সেইকাৰণে মানুহ এডুকেশ্যন মানুহে পঢ়ে ঠিক আছে
তই তাৰমানে পঢ়ি শুনি মানুহ যে কয় অল্প বিদ্যা ভয়ংকৰ, সেইটো হৈছে তই। হা, তইতো মাজে মাজে ইংলিছত বকাবি, কিয়া? হা, তই বকিবই নালাগে, কিয়া বকা? নবকিবি। মানুহ জীৱনত অলপ শিক্ষা লাগে, অকল ইউটিউবাৰ বুলি নহয়, যি মানুহ হ'লেও পথাৰত যদি হাল বায় ন, তথাপি অলপ শিক্ষা লাগে, এইটো জানি ল'বি। हम तुम्हें मारेंगे और जरूर मारेंगे, लेकिन তই মোক মাৰিবি বে, তই মাৰিবি? হা, জৰুৰ মাৰেংগে। তোৰ দম আছে তই মোক মাৰিব? মই ক'ত থাকোঁ তই চিনি পা? वो बंदूक भी हमारी होगी, गोली भी हमारी होगी और वक्त भी हमारा होगा। এনে আহিবি ময়দানত, বন্দুক তোৰ টাইম লাগে, কি টাইম বন্দুকৰ দৰকাৰ? এনেই হৈ যাব। হিন্দী ইংলিছ জনাৰ কোনো দৰকাৰ নাই, ঠিক আছে? আপুনি এনেকুৱা ধৰণৰ এজন আগশাৰীৰ আকৌ কৈছে তই হিন্দী ইংলিছ জানিব একো দৰকাৰ নাই। লাগে ভাই, লাগে। মানুহৰ জীৱনত এডুকেশ্যনটো লাগে। হিন্দী ইংলিছ নাজানে নেকি? হিন্দী ইংলিছটো ক'তবা গ'লেও আজিকালি কাকোবা যদি সাধাৰণ কথা এটা গুগলত যদি মেপ চাব জানো বা এটা কিবা চাব যা, তথাপি তাতে হিন্দী ইংলিছৰ দৰকাৰ, ঠিক আছে? আগৰ দিন নাই, হিন্দী ইংলিছ অসমীয়া চব লাগে। এডুকেশ্যন মানুহৰ জীৱনত লাগে। रॉन्ग नंबर। ये तो लेटेस्ट न्यूज है। राइट मैसेज लेके भी साला रॉन्ग नंबर। আপোনাৰ ভিডিঅ'ত একদিনত যিমান ভিউ আহে, একদিনত যদি আপুনি এটা নতুন গান ৰিলিজ কৰে, একদিনত যিমান ভিউ আহে, অসমৰ এনে কিছুমান ইউটিউবাৰ আছে যাৰ 24 ঘণ্টাত সিমান ভিউ আহে। মানুহৰ ইউটিউবত কিমান ভিউজ আহে এইবিলাক জুবিনদাৰ জানিব লগা দৰকাৰো নাই। জুবিনদাৰ কিমানখিনি আহে জুবিনদাৰ নিজেও নাজানে, আৰু জুবিনদাৰ চাবও নাযায় মোৰ ভিডিঅ'ত কিমান ভিউ আহে, ঠিক আছে? খেণ্টাও কাকো খাতিৰ কৰা মানুহ নহয়, সেইকাৰণে জুবিনদাৰ এইবিলাক চাবও নাযায়। আৰে ভাই, মেইন কথা হ'ল কি, তোৰ ভিডিঅ'ত কিমান ভিউজ আহে। মেইন কথা হ'ল এইটো যে তোৰ ভিডিঅ'ত কিমান ভিউজ আহে, তই এইটো চা না। বেলেগৰ বাদ দি, বেলেগ ইউটিউবাৰ ভাল কাৰণেতো তাৰ পিছত লাগি থাকা, ডিম্পুৰ পিছত লাগা, বিকাশ চেত্ৰীৰ পিছত লাগা, সিয়ে বেয়া কৰিল, সিয়ে বেয়া কৰিল। তই কিমান বেয়া কৰি আছ? মেইন কথা হ'ল তোক হটাব লাগে ইউটিউবৰ পৰা, ফেচবুকৰ পৰা, তাৰপিছত अच्छा হেই নাজানি এনে আচ্ছা আচ্ছা মাৰি থাকা, আগত শুনি ল। কথা ক'ব জুবিন দা ইউটিউবখন যদি অলপ ভালকৈ নাজানে, অলপ ইউটিউবৰ স্ক'ৰ কৰি জুবিন দাই ইউটিউবৰ একোৱে নাজানে। জুবিন দাই ইউটিউব মানে কি বুজি নাপায়। চব বুজিতো বাবা আমাৰ পায়, বুজি পায় চব। ইউটিউবৰ কথা যিমান কথা আছে চব বুজি পায়। জুবিন দাইতো একো গমেই নাপায় ইউটিউব মানে কি। জুবিন দাই নাজানে, কোনে জানে? বাকীয়ে কৈ দিব কোনে ইউটিউব জানে, ঠিক আছে? বাছ হেমন্তহে জানে, মই কি জানে? হেমন্তহে জানে। এনেকুৱা কথা কোৱা মানুহৰ সমান মূৰ্খ মানুহ পৃথিৱীত জন্ম হৈছে নেকি?